नमस्ते दोस्तों, मैं अलका मणि रॉय आप लोगों के लिए लेके आई हूँ और एक नया वीडियो। नमस्कार मरम बंधु बान्धवीসকল, मैं अलका मणि रॉय আপোনালোকৰ কাৰণে লৈ আহিছোঁ আকৌ এটা নতুন वीडियो। आज हम गए थे ब्रह्मपुत्र के पास खारगोली की साइड में जयपुर नाम के एक जगह में। उधर आज का कर्मशाला स्टार्ट हो गया था और सभी सम्मानीय व्यक्ति को आज सम्मान दिया गया है। जैसे हर रोज़ देते हैं, हम एक सभा में जाते तो हर सम्मानीय व्यक्ति को पहले सम्मान दिया जाता है, उसके बाद बंटी प्रज्वलन होता है। हम दिखाएंगे बंटी प्रज्वलन होना और उसके बाद कर्मशाला होता है। आइए देखते हैं आज के वीडियो में और क्या क्या होता है। अभी बंटी प्रज्वलन होगा और जितना भी सम्मानीय व्यक्ति है सब लोग बंटी को जलाएगा ताकि आज का प्रोग्राम अच्छे से चले जाए, अच्छे से हो जाए। মৰমৰ সাক্ষা কৰি আগবঢ়াব আৰু বাইদেউকো সুস্বাস্থ্যৰ কাৰণে আজি সন্ধিয়াৰ পৰা ধুবুৰীলৈ গাঁৱে ভূঞে নাম থাকিৰ কৰ্মশালা দি আহিছোঁ। গতিকে আজি মই বাপ বন্ধুসকলক লৈ এখন কৰ্মশালা পাতিছোঁ। এইখিনিয়ে আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা। লগতে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ নমস্কাৰ। ইমান ব্যস্ত হৈ আছে কি ভগৱানৰ নাম পাহৰিবলগীয়া হৈছে। আৰু আজিৰ এই কাম আপোনালোকে যে হাতত লৈছে এইটো বহুতেই মানে বহুত ভাল কাম আছে। ইয়াৰ পৰা মানে আজিৰ য়াংষ্টাৰক বহুত প্ৰেৰণা জাগিব আৰু সঁচাকৈ এইটো বহুতে ভাল আপোনালোকে হাতত লৈছে। আপোনাক সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকে সকলো কামলৈ সফল হওক। বাইদেউ 1, 2, 3, start.
और ये आज का हमारा नाश्ता। আমাৰ অলকা ইমান ধুনীয়াকৈ নাম গাইছে আজি মই জানাই নাছিলোঁ নহয় অলকাইও যে ইমান ধুনীয়াকৈ নাম গাব জানে বুলি হয় নেকি? ভাল লাগিলে কিমান ভাল লাগিল? বহুত 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 এতিয়া আৰু কিমান দিন লগ পাম হা আৰু বেছি দিন নাই আমাৰ দিন ছুটি হৈ আহিছে থেংক ইউ কৃষ্ণ জয়পুৰ উন্নয়ন সমিতিৰ আজি দিহানাম কৰ্মশালাত ইমান সুন্দৰকৈ গাইছে আইমাতৃসকলে সুন্দৰ হৈছে সঁচাকৈ বিশ্ব দৰবাৰত গোৱাৰ ৰকম লাগিছে গতিকে আশীৰ্বাদ আছে যে বিশ্ব দৰবাৰলৈ যোৱা দিনা বিশ্ব ৰেকৰ্ড কৰাৰ দিনাখন যে আৰু সুন্দৰকৈ গাব পাৰে তাৰে আশীৰ্বাদ কৃষ্ণ এয়া আমাৰ মা বৰমা জেঠীমা মা আমাৰ বাইদেউ শাহু মা তো মোৰো মা আৰু লগ পাই খুব ভাল লাগিল দিহানামত একেলগে আমি গাম ইয়াতে থাকে ওচৰতে শিলপুখুৰীত হয়নে কৈলাশপুৰ নৱগ্ৰহ লগ পাই খুব ভাল লাগিল মোৰ বাইদেউৰ শাহুমা আৰু মোৰ বাইদেউক বহুত ভালকৈ ৰাখিছে সেইকাৰণে থেংক ইউ বাগুনি এয়া আমাৰ মৰমৰ বাইদেউ আইগৰাকী বহুত দিন আমি লগ পোৱা নাছিলোঁ হয়নে কিন্তু আজি লগ পালোঁ খুব ভাল লাগিল কিমান ধুনীয়া হাঁহিটো চাওকচোন আপুনি হাঁহিটো চাওক আপোনালোকে বহুত ধুনীয়া বহুত মৰম লগা আৰু বহুত মৰম কৰে আমাক জয়পুৰ আজি আপোনালোকৰ নাম খুব সুন্দৰ হৈছে যে বিশ্ব দৰবাৰত পৰিৱেশন কৰাৰ ৰকম লাগিছে কিন্তু বহুত জেগাত আমি বহুত জেগাত গৈছোঁ কিন্তু এনেকুৱাকৈ হোৱা নাই আপোনালোকে প্ৰথমতে সুন্দৰ নাম গাইছে বহুত ভাল লাগিছে আমাৰ 17 ডিচেম্বৰলৈ যে আপোনালোকে আৰু সুন্দৰ হ'ব এই কামনা দেই মই বাৰু এতিয়া ভাষণ দিয়াৰ সময় নহয় কিন্তু তথাপিতো শংকৰ মাধৱ ধন্যবাদ জনাইছে আৰু এয়া এটা জয়ধ্বনি দিব आज का मीटिंग इधर ही ख़त्म होता है हम अभी जा रहे हैं दीपाली आई के घर में उनका मतलब इतना सुंदर लोकेशन है ना उनका नाम है तो हमने दिखा दिया कि उनके ही घर जा रहे हैं किसी और के घर में नहीं जा रहे और आपको दिखाते हैं हम उनके घर का छोटा मोटा होम टूर करवा देते हैं आप लोग को इतना सुंदर है ये देखो ज्योति बा को भी देखो वो भी वीडियो बना रहे क्योंकि इतना सुंदर है ये रिभा बा है ब्रह्मपुत्र इतना सुंदर एकदम ब्रह्मपुत्र के पास নদীৰ পাৰতে আমাৰ দীপালী আইগৰাকীৰ ঘৰ আৰু খুব সুন্দৰ আৰু ইমান ধুনীয়াকৈ চবৰে খোৱা লোৱা ব্যৱস্থা কৰিছে খুব বেছিয়ে ভাল লাগিছে আৰু থ্যাংক ইউ স্বৰ্গৰাজ্যত আছে লগতে ময়ো কওক দুআষাৰ কুণ্ঠাপুৰীত থকা নিচিনা লাগিছে সঁচাকৈ বাইদেউ ইমান ধুনীয়াকৈ সজাইছে হয়তো ইঞ্জিনিয়াৰ ঘৰটো ড্ৰয়িং দিব পাৰে বা গ্ৰাফিক্সে দিব পাৰে যোনে নিদিয়ক বাইদেউ আমাৰ মিষ্টাৰে নিজে নিজে কিন্তু ঘৰটোতো সোমাই আমাক বহুত ভাল লাগিছে কেতিয়া বাইদেউ কৈছো ওলাই যাওক আমি থাকি যাওঁ এইফালে ব্ৰহ্মপুত্ৰ আৰু এইফালে আমাৰ দীপালী আইগৰাকীৰ ঘৰ মানে খুব বেছি ভাল লাগিছে আমি ইমান দিনে একেলগে আছোঁ কিন্তু আজি আহি পেনে নহয় একেবাৰে ইমান ধুনীয়া লাগিছে নহয় গোটেই গাড়ী মটৰ চবৰ পৰা একদম আঁতৰত একদম নদীৰ হাৱা আহে সেইকাৰণে ইমান ধুনীয়া হয় দিনত আহিবা আকৌ ইমান ধুনীয়া এটা খানা খোৱাকৈ মাতিছে কিন্তু যদি আহাৰ পিছত খেদে নাই নাখেদো ৰাখি থ'ব নেকি अभी इतना सुंदर जगह देख देख के अभी हम लोग खाना खाएंगे दीपाली आई ने अभी खाने का पूरा व्यवस्था कर दिया है हम लोग अभी खाना खाएंगे और सब लोग अभी मिल के खाना खाएंगे जितने भी लोग ने ट्रेनिंग लिया है वो सभी लोग इधर खाना खाएंगे हम अभी सभी को अच्छे से दिखा रहे हैं आप लोग देखते जाओ कितने कितने लोग थे চব্জিৰ লগত চাহ নে বেলেগ বস্তু চাহ নে বেলেগ বস্তু অ' ৰঙাটোহে অঁ অঁ আপোনালোকে বগাটো লৈছে ৰঙাটো নললে
অঁ খাই দিলে, এতিয়া বগাটো খাব। আমাৰ মা আলু ভাজি পালে। জলকীয়া পালে, নিমখো পালে। এয়া ৰঙা নিমখ নেকি? সন্ধিয়া নিমখ। ৰ'বক আহি আছো, এফালৰ পৰা চবকে বন্দী কৰি কৰি আহিম। আপুনি নেমুও পালে। চাও এইফালে এইফালে ৰ'দ পৰিছে নেকি? এই অকণমান খোৱা সময়খিনি ন। চবকে কেমেৰাত বান্ধি থৈছো দেই, কেমেৰাত বান্ধি থৈছো। ইউটিউবত পাই যাব আপোনালোকে। এই বঢ়িয়া। এইয়া মোৰ নাম অলকামণি ৰয়। অঁ চাই দিব দেই। অঁ চাৰ্চ কৰিব, ছাবস্ক্ৰাইব কৰিব। এইফালে চাই দিয়ক, সেইফালৰ পৰা এই এনেকে দি দিয়ক। এই বঢ়িয়া। এই জলকীয়া দেখাই দিছে। এয়া ভাত বাঢ়ি আছে আমাৰ আইসকলে। হেল্ল'। এয়া আই একেবাৰে একদম যাতে অকণমানো ভুল নহয় তাৰে পুৰা সাৱধানতা মানিছে। অকণমান যাই লওঁ হা। চাওঁ ধুনীয়া ধুনীয়া মুখ কেইখন। অঁ উঠাও উঠাও। কি খাইছে আপুনি? অঁ 50-50 বিস্কুট খাইছে। এইফালে চাওঁ পানী খাই আছে আপোনালোকে। বঢ়িয়া পানী খাইছে। চবকে কেমেৰাত বান্ধি থৈ দিম, তেতিয়া ক'ব পাৰিব যে আমিও 60,000 মহিলাত একেলগে নাম গ্ৰহণ কৰিছিলো। এয়া উঠাইছো। আপুনিও 50-50 খাইছে? অঁ সেইটোহে কথা। এয়া ধুনীয়াকে অঁ উঠাইছো, সৌফালে উঠাইছো, খাই থকা উঠাইছো। অঁ অঁ এই একদম পাই যাব ইউটিউবত, ইউটিউবত পাই যাব। হেল্ল', আপোনালোকে একদম পুৰা VIP কে বহি বহি চাহ খাইছে দেই। গোটেই বিস্কুট আপুনি খাব। অঁ ইউটিউবত দিম। কামনি ৰয় আহিছে আমাৰ আজি ইমান ধুনীয়া এইটো প্ৰগ্ৰেমটো তাই মানে চবখিনি লৈছে। সকলোৱে চাব দেই, প্ৰগ্ৰেমটো খুব ভাল হৈছে আৰু মোৰ ষ্টাফবিলাক আহাই বহুত ভাল লাগিছে। থেংক ইউ। বহুত ভাল লাগিল। ভিডিঅ'টো আজি এইখিনিতে সামৰোঁ। খাৰঘূলিৰ প্ৰগ্ৰেমটো খুব বেছি ভাল হ'ল। আমি 60,000 জয়পুৰ খাৰঘূলি জয়পুৰৰ অনুষ্ঠানটো খুব বেছি ভাল লাগিল। আৰু আমি 60,000 মহিলা একেলগে দিহানাম গোৱাৰ কাৰণে আৰু এক ষ্টেপ আগবাঢ়িলোঁ। খাৰঘূলিৰ মহিলাখিনিও প্ৰশিক্ষণ লৈ ল'লে, তো আমি আৰু এক খোজ আগবাঢ়িলোঁ আৰু ভিডিঅ'টো আজি এইখিনিতে সামৰণি মাৰিলোঁ। নমস্কাৰ। आज का वीडियो इतना में ही ख़त्म करते हैं। वीडियो कैसा लगा लाइक करके, शेयर करके, सब्सक्राइब करके बताना। और आप लोग कहाँ से देख रहे हो और कौन सा चीज़ गलत है और कौन सा चीज़ आपको अच्छा लगा कमेंट करके बताना। थैंक यू।